থাকিব পাই ধন্য হৈছোঁ। সাধাৰণতে মই উপস্থিত থাকিবই নোৱাৰোঁ, হয় ইয়াতে নাথাকোঁ, নহয় কিবা বেলেগ কাম থাকে। আজি পিছে আগতে প্ৰজ্ঞাই ফোন কৰি থৈছিলে, বাইদেউ এইবাৰ কিন্তু ক'তো অনুষ্ঠান নাৰাখিব, ময়ো সেইদৰে ৰখা নাই। আৰু সেইকাৰণে সৌভাগ্য হ'ল আপোনালোককো লগ পোৱাৰ। ইমান বিশিষ্ট ব্যক্তিসকলকো লগ পাইছোঁ, বিশিষ্ট ব্যক্তিসকলক কেতিয়াবা লগ পাওঁ অৱশ্যে আপোনালোকক। মই যিটি গীত গাম, গীতটি নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে লিখা আৰু মুকুল বৰুৱাদেৱে সুৰ কৰা। আপোনালোকে সদায় পঢ়ে যে নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ আৰু জয়ন্ত হাজৰিকাই যিটো জুতি, নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ কৈ যায়, জয়ন্ত হাজৰিকাই সুৰ কৰি যায়। মোৰ ক্ষেত্ৰতে তেনেকুৱা হৈছিলে। প্ৰথম যেতিয়া মই ৰেডিঅ'ৰ স্পেচিয়েল প্ৰগ্ৰেম পাইছিলোঁ, মুকুল বৰুৱাদেৱৰ প্ৰডাকশ্যন আছিলে, তেওঁ সুৰ দিছিলে দুটা গান। মই যেতিয়া ৰেডিঅ'লৈ গৈছোঁ, যাওঁতে মোক কৈছে তই সুৰটা শিকি ল আৰু তই বল মোৰ লগত। বোলো ক'ত যাম? নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ ঘৰত। সেইবাৰে মই প্ৰথম নিৰ্মল প্ৰভা বৰদলৈ বাইদেউক লগ পাইছোঁ তেওঁৰ ঘৰত। আৰু আচৰিত লাগে, হাৰমনিয়ামটো উলিয়াই দিছে মুকুল দাই, গাই গৈছে সুৰবিলাক আৰু তেওঁ লগে লগে কথাবিলাক গাঁঠি গৈছিলে। মই নিজে আচৰিত হৈ গৈছিলোঁ। দুটা গীত আছিলে, তাৰে এটি গীত আছিলে আগলি কলাপাত লৰে কিশোৰে, আৰু এটি গীত যিটো গীত মই গাম, সেই গীতটিও মই নিজে খুব ভাল পাওঁ। তুমি আহি